জুবিনদাৰ বাবে আমি গোটেই অসমবাসীয়ে জুবলিক চিনি পাইছিলো জুবিনদাৰ মৃত্যুত ইমান বেছি দুখ পোৱা জুবলিয়ে কিয় জুবিনদাৰ কথা এনেকৈ ক'লে তেওঁ আজি সিদ্ধাৰ্থ শৰ্মাৰ পক্ষত কিয় ক'লে কেমেৰাৰ আগত এনেই কান্দি দেখুৱাইছিলে জুবিনদাৰ প্ৰতি তেওঁ ভাল পোৱাবোৰ এনেই দেখাইছিলে এই সকলোবোৰ কথা আপোনালোকে গম পাব সকলোবোৰ ৰহস্য এতিয়া আমাৰ সন্মুখলৈ আহি পৰিছে গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব তেতিয়াহে ভালকৈ কথাখাৰ বুজিব পাৰিব নমস্কাৰ আপোনালোক সকলোকে আমাৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো আজিৰ বিষয়টো বহুত বেছি দুখজনক আৰু বহুত বেছি আচৰিত হ'ব লগা বিষয় কাৰণ এই বিষয়টো হৈছে জুবিনদাৰ বিষয় আজিৰ গুৰুত্বপূৰ্ণ বিষয়টো হৈছে যে এটা সময়ত জুবিনদাৰ হৈতে বহু বছৰ বহু মঞ্চত একেলগে গীত পৰিবেশন কৰা জুবলিয়ে কিয় জুবিনদাৰ বিপক্ষে ক'লে এছআইটিয়ে সোধা পোছা কৰোতে আজি কেইদিনমানৰ আগতে এছআইটিয়ে জুবলিক সোধা পোছা কৰিছিল জুবলিয়ে এছআইটিক জনাইছিল যে সিদ্ধাৰ্থ শৰ্মা অৰ্থাৎ জুবিনদাৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা এটা সময়ত জুবলিৰো মেনেজাৰ আছিল আৰু সেই সময়ত সিদ্ধাৰ্থ শৰ্মাই জুবলিৰ হৈতে টকা পইচাৰ ক্ষেত্ৰত কোনো ধৰণৰ খেলিমেলি কৰা নাছিল মেইন কথাটো হৈছে যে জুবলিয়ে কিয় এনেকৈ ক'লে জুবিনদাৰ মৃত্যুত জুবলিয়ে ইমানেই বেছি ভাঙি পৰিছিল কান্দি কান্দি তেওঁ কেমেৰাৰ আগত কথা ক'বই পৰা নাছিল বহু দিনলৈকে তেওঁ হিয়া ধুকাৰি কান্দি আছিল আমি ভিডিঅ' সময়ত দেখি আছো গতিকে জুবিনদাৰ মৃত্যুত ইমান বেছি দুখ পোৱা জুবলিয়ে কিয় জুবিনদাৰ কথা এনেকৈ ক'লে তেওঁ আজি সিদ্ধাৰ্থ শৰ্মাৰ পক্ষত কিয় ক'লে নে জুবলিক কোনোবাই এনেকৈ ক'বলৈ বাধ্য কৰাইছে নে জুবলিয়ে আজি কাৰোবাৰ পৰোচনাত পৰি কাৰোবাৰ প্ৰলোভনত পৰি এনেকৈ কৈছে নে জুবলিয়ে সঁচাকৈয়ে তেওঁৰ লগত যি হৈছিল সেই কথাটো প্ৰকাশ কৰিছে এছআইটিৰ আগত এতিয়া বহুতো প্ৰশ্ন আমাৰ মনত উত্থাপন হৈছে অসমবাসীয়ে জানিব বিচাৰিছে যে জুবলিয়ে কিয় এনেকুৱা কৰিলে জুবিনদাৰ হৈতে গতিকে বহুত বেছি এইটো আচৰিত কথা নহয়নে আমি বহুত বেছি আচৰিত হৈ পৰিছো কিন্তু আমি মূল কথাটো নজনাকৈ আমি কিছুমান মন্তব্য কৰাটো যুক্তিপূৰ্ণ নহয় যেতিয়াৰ পৰা এছআইটিৰ আগত জুবলিয়ে এনেদৰে নিজৰ মন্তব্য প্ৰকাশ কৰিলে তেতিয়াৰে পৰা বহুতে এতিয়া জুবলিক বহুত ধৰণে গালি পাৰিছে বহুতে কৈছে যে কেমেৰাৰ আগত এনেই কান্দি দেখুৱাইছিলে জুবিনদাৰ প্ৰতি তেওঁ ভাল পোৱাবোৰ এনেই দেখাইছিলে এতিয়া জুবলিয়ে হয়তো কাৰোবাৰ প্ৰলোভনত এনেকৈ কৈছে বহু ধৰণে কিছুমান লোকে ক'ব ধৰিছে কিন্তু মই ভাবো যে জুবলিয়ে ইমান বছৰে জুবিনদাৰ লগত কাম কৰাৰ পাছত জুবিনদা তেওঁৰ এজন ভাল বন্ধু ভাল ককাইক ঘৰৰ সদস্যগত হৈ পৰিছে গতিকে জুবলিয়ে কেতিয়াও নিজৰ ঘৰৰ সদস্যজনক বা তেওঁৰ সহশিল্পীগৰাকীক বা জুবিনদাৰ বিষয়ে তেওঁ এনেকৈ ক'ব নোৱাৰে তেওঁ আজি যিটো কৈছে সেয়া নিশ্চয় তেওঁ সত্যটো কৈছে কাৰণ আমি ভাবি চাব লাগিব যে জুবিনদাই যিহেতু গুগল পেৰ কথা জনা নাছিল জুবিনদাই যিহেতু হাতৰ মুঠিত পইচা ৰাখিছিল পইচা হিচাপ নকৰিছিল জুবিনদাই পইচা পাতিৰ ক্ষেত্ৰত ইমান মানে চিনচিয়াৰ নাছিল বা তেওঁ ইমানবোৰ চিন্তা কৰা নাছিল যিহেতু জুবিনদাই এই টকা পইচাৰ পিছত দৌৰা নাছিল জুবিনদাই কেৱল আমাৰ অসমবাসীৰ মৰম বিচাৰিছিল আৰু আমাৰ অসমবাসীয়ে বহুত বেছি তেওঁক মৰম দিছে গতিকে জুবিনদাই টকা পইচাৰ ক্ষেত্ৰত একেবাৰে চিনচিয়াৰ নাছিল জুবিনদাই গুগল পেৰ কথা জনা নাছিল জুবিনদাই টকা হিচাপ কৰা নাছিল কোনোবাই কিমান টকা দিছে নাই দিয়া সেইবোৰ একো নাজানিছিল তেওঁ কোনোবাই খালী খাম দিছিল খামৰ ভিতৰত কমকে টকা পইচা ভৰাই দিছিল তেওঁ তথাপিও সেইবোৰ একো প্ৰতিবাদ কৰা নাছিল আৰু সেয়েহে সিদ্ধাৰ্থ শৰ্মা শেখৰ আদি যোনকেইটা মানে অভিযুক্ত তেওঁলোকে হয়তো জুবিনদাক ঠগি খাবলৈ সুবিধা পাইছিল আনহাতে জুবলিক কিয় ঠগিব পৰা নাছিল সিদ্ধাৰ্থ শৰ্মাই হয়তো জুবলিয়ে বহু কথা জানিছিল জুবলি স্মাৰ্ট হয় জুবলিয়ে গুগল পেৰ কথা জানে বা নিজৰ টকা পইচাৰ তেওঁ হিচাপ ৰাখে জুবলিৰ স্বামীয়েও সেইবোৰ চোৱা চিতা কৰিব পাৰে গতিকে সিদ্ধাৰ্থ শৰ্মাই জুবলিক টকা পইচা খেলিমেলি কৰিবলৈ সুবিধা পোৱা নাছিল হয়তো গতিকে জুবলিয়ে নিজৰ লগত যি ঘটনা ঘটিছিল নিজৰ সত্যটো প্ৰকাশ কৰি থৈ আহিছে এছআইটিৰ আগত হয়তো গতিকে আমি যিকোনো কথা নজনাকৈয়ে এনেকৈ মন্তব্য কৰিব নালাগে কিন্তু যদিহে মিছা কথা কৈছে তেন্তে এদিন নহয় এদিন ওলাই পৰিবই কাৰণ জুবিনদা আছিল এজন ভগৱান আৰু ঈশ্বৰ পুত্ৰ গতিকে জুবিনদাৰ লগত যোনে যোনে বেয়া কাম কৰিছে যোনে যোনে জুবিনদাক ঠগিছে যাৰ বাবে আমি জুবিনদাক হেৰুৱালো কোনো হাৰি যাব নোৱাৰে আমাৰ ন্যায় ব্যৱস্থাত বা আমাৰ আদালতত জুবিনদাই ন্যায় পাবৰ বাবে বহু বছৰ লাগিবও পাৰে বা নালাগিবও পাৰে বা জুবিনদাই ন্যায় নাপাবও পাৰে এই কথাটো আমি এতিয়া ক'ব নোৱাৰো কিন্তু ভগৱানৰ ন্যায়ালয়ত বা ভগৱানৰ আদালতত কিন্তু কেতিয়াও এই কালপিতকেইটা হাৰি যাব নোৱাৰে অথবা যোনে যোনে জুবিনদাৰ লগত বেয়া কৰিছিল কোনো হাৰি যাব নোৱাৰে সকলোৱে শাস্তি পাবই আৰু এটা কথা আমি নিজৰ জীৱনত কেৱল ব্যস্ত হৈ গৈছো বুলি জুবিনদাক লাহে লাহে পাহৰি গ'লে বা জুবিনদাক আমি ন্যায় দিব লাগিব যে এই কথাষাৰ কিন্তু আমি পাহৰি যাবলৈ নহ'ব আমি সদায় জুবিনদাৰ ন্যায়ৰ বাবে যুঁজিব লাগিব মাত এষাৰ মাতিবই লাগিব আজি যিহেতু ছ'চিয়েল মিডিয়া বহুত বেছি ষ্ট্ৰং হয় গতিকে ছ'চিয়েল মিডিয়াতে আমি প্ৰতিবাদ কৰিব লাগিব সকলোৱে লিখি যাওক #জাষ্টিছ ফৰ জুবিন গাৰ্গ ধন্যবাদ জয় জুবিনদা